are sexy. I wanna kiss you. I'll kiss you till lobby. Baby, you are sexy. মৰণ নহয় কাল লগত চেনি খাইছিলি ইমান যেন দেৰি হ'ল কথা ভালকে কবি গম পাইছা না তই কি মোক চেনি খাৱা চেনিৰে মান পাইছা নেকি যিটো কথা কিয় কওঁ মোক দেৰি হৈছে ঘৰত পইচাৰ কাম আছে আৰু আজি এডমিশ্যন আছে মোৰ ফৰ্ম ফিলআপ আছে পইচাৰ কামত দেৰি হৈছে ইমান ভোক পেয়া নালাগে মুখখানেদি কিয় ইমান ফচফচকে থাকা ক'ত ন বছৰ ৰাখিলে হ'ব দে ইমান কাজিয়া কৰি থাকিব নালাগে বয়ফ্ৰেণ্ডৰ লগত এনেকৈ কম কাজিয়া কৰে নেকি এতিয়া মোৰ একবাৰ ফকাটোত আৰু এতিয়া ফুৰি আহোঁ গাড়ী এটাই থম হাতী নিকিন দেহাত না এক পোৱা মাংস তাৰ ভকা দুঠা লাগে দেহাত এক পোৱা মাল আছে নে নাই গম পাবি গাড়ীখন থ'ল চাওঁ এতিয়া একবাৰ লওঁ মাই এই হাতীটোৰ কি জনাই ক'ত বা কি খাই আহিছে ঘৰত বা কি খাই মিছি দামী কোৰ্টটো নষ্ট কৰিলোঁ এই হাতীটোক দাঙি হ'ব যেন ইমান লাগিছে হেৰিকে এনেকৈ চাব নালাগে অলপে যায় তাতে বহোঁ আহ ইমান দূৰত কিয় গেলি আজিকালি আপিছলৈ কাষত থাকিব ভয় লগা হৈছে অগ্নি চগ্নি উঠিব বুলি ভয় লাগে মোৰ তহঁতৰ যিহে বিৰে আন অগ্নি এটা যদি উঠি যায় মাথা খাৰাপ কৰি দিব ৰাতি পুলুকে ঘূৰিব গম পাইছে তহঁতৰ যিহে অগ্নি কমেডি বাদ দি চিৰিয়াছ কথা লৈ আহি যা দে কোৱাই ভেকচি কি চিৰিয়াছ কথা ক নকয় মোৰ ফৰ্ম ফিলআপ আছে গম পাইছা না নাই তাড়াতাড়ি যাব লাগে জল্দি গো মোৰ ঘৰৰ পৰাই বিয়া ঠিক কৰিছি হেল্থত জব কৰা ল'ৰা তাড়াতাড়ি কিবা এটা কৰ মই ফটাফট কি কৰিম নিজে ভাবি চাচোন 7 তাৰিখে মোৰ ফৰ্ম ফিলআপ আৰু 15 তাৰিখে এক্সাম মই ফটাফট এতিয়া কি কৰিম কি কথা ক'বা তোৰ ঘৰৰ পৰা বিয়া কি ক'ম মানে ফৰ্ম ফিলআপ চিলাপ বাদ দি মই পলে যাম নিবি না কো শুন মোৰ পঢ়া লাইফটো ধ্বংস হৈ যাব ফৰ্ম ফিলআপ নকৰিলে গম পাইছা না তই মোৰ পঢ়া লাইফটো চেছ ফৰ্ম ফিলআপ খানটো কৰিবা দি এক্সামটোতো কিবাকে দিবা দি আৰু মই তোক কি নানাম বুলি কৈছোঁ নেকি পলেটো 100% ফিক্স নিম কিন্তু মই ফৰ্ম ফিলআপটো কৰি এক্সামটো দি লওঁ আৰু মোক আজি 5000 টকা ফৰ্ম ফিলআপ কৰিব পইচাও দিছে যদি ফৰ্ম ফিলআপ নকৰোঁ ঘৰত গম পালি পিঠি পেলব মোৰ 5000 টকা দিছি সেইটো ডাঙৰ কথা নহয় 5000 টকাটো মোক দি পলে যাবার দিনা আমাৰ কামত আহিব হ'ব দে তই মোক বহুত ভাল পাওঁ মই জানো আৰু তোকতো মই কিমান ভাল পাওঁ তই নিজে জানা এই পৃথিৱীত চবচে মই বেছি ভাল পাওঁ তোক তো মোৰ পঢ়া লাইফ ধ্বংস হৈ হ'বা দি তো 5000টো ডাঙৰ কথা নহয় দি দিওঁ পলে যাবার দিনা কামত আহিব তো যেনেকৈ কি নহওক পলে যামে 100% চিও মোৰ বিশ্বাসত কিন্তু চেঁচা পানী ঢালি নেদবে তোমাৰ বিশ্বাসত মই কোনোদিনে চেঁচা পানী ঢালি নিদিওঁ এতিয়া যাও বাই লাভ ইউ আই লাভ ইউ ঐ গজমুৰা ঘৰত গৰু হাল হৰেছি মাই বিচৰি আছে তই এতে মৰি আছা হ'ব যাৱাই 1.5 ফুটি গৰুৰ মাথা মাৰবি নিজৰ মাথাই গৰুৰ দৰে হৈ গৈছে যা এইটো লৈ যা আৰু ঘৰত ঘুমাই থাকিল যা 1.5 ফুটি কথা কবাইছা যা ঐ তই কিয় তেনেকে পাগলা কুকুৰা কামৰাত দৌৰি আছা যা ঐ গজমুৰা তই যে হেই নাউমাৰা পিতুক চকচকে মৰছা তাই জাগাত যদি মই হলো হয় তক কানে বুৰে চৰ মাৰিলো হয় বাপৰে এইটো কি চকচকীয়া বস্তু হয় গাছত গৰু নুঠলিও কিন্তু তই একদিন হলেও গাছত উঠবি ঐ ভেকচা এইটো কি ভেকচিন যে কৰে এইটো ডাঙৰ দিনছে ঐ কাক চকচকীয়া বুলি কবা আহিছা এ দস্তুৰ মুত তই খুৱাই আছা নেকি মোক এ তোমাৰ বয়ফ্ৰেণ্ড ই যদি কাবাক চাই নহয় তাৰ চকুৰটা মই ঘুকটি আনিম আৰু ই মতলত থাকিবই লাগিব এটা কথা জানা মোৰ গাৰ্লফ্ৰেণ্ডটো মস্ত সাহসী এইকাৰণে মই গাৰ্লফ্ৰেণ্ড বনাই লৈছোঁ এই ঢাকাত মোৰ একো টেনশ্যন নাই বে কি আপি কি তই সাহসী কেনেৰ পৰা সাহসী তই মোৰ আপিটোৰ লগত তই ইমান সাহসৰ কথা ক'ব পৰা আহিছা হা কি সাহসী দেখাইছে হজৌ তোৰ এই সন্মান ফজে তই চশমা মাৰি লাভ নাই তোক চশমা মাৰিলে কেম্বা দেখি গম পাম নাই এ শুন তাৰ জীয়েকটোক মই ভাল পাওঁ এইকাৰণে তাক একো নকলো বেলেগ হলি ইয়াৰ পৰা সি যাব নোৱাৰিলা হয় গম পা না হ'ব দে জানো দে তোক গাৰ্লফ্ৰেণ্ডে মেছেজ গম পাইছা এতিয়া বাৰু এইগিলা বাদ দি মোৰ ভাই বহুত টেনশ্যন কি কৈছে গম পাইছা না কি টেনশ্যন তৃষ্ণাই ভাই 21 তাৰিখে জাংকে কি নহওক পলে নিবা লগ দিছি তো ভাই মই জাংকে কি নহওক পলে নিবা লাগিব এতিয়া মই ফৰ্ম ফিলআপ কৰিব নোৱাৰো মানে ভাই মোৰ পঢ়া লাইফ ধ্বংস আৰু কি ক ভাই তোক মই এনে বুলি ভাবা নাছিলো সাধাৰণ এটা আপিৰ কাৰণে তই নিজৰ পঢ়া লাইফটো বৰবাদ কৰিবি বেয়া লাগিল দে শুন ভাই
তাইও মোক বহুত ভাল পায় আৰু তাইকো মই বহুত ভাল পাওঁ তো যি হৈ দেখা যাব পঢ়া লাইফ ধ্বংস হৈ কিবা হৈ দেখা যাব কিন্তু তাইক ভাই মই এৰিব নোৱাৰোঁ যেনেকৈ কি নহওক তাইক মই বিয়া কৰামে এতিয়া বাদ দিয়ে এইবিলাক কথা কিন্তু তোৰ পৰা হেল্প কৰিব লাগিব আৰু চশমাযোৰ মোক দি কি চাই আছে হেলা মোবাইলত মুন আখতাৰৰ ইউটিউব ভিডিঅ' এখন চাই আছোঁ ৰ আৰু ছাবস্ক্ৰাইব কৰিও আছোঁ হয় নেকি এইটো কাৰ চেনেল গম নাপানে এইটো মই দেখোঁ মোৰে চেনেল এইটো হয় নেকি এই তহঁতক দুকো মই এটা কথা সুধোঁ তহঁতে যেতিয়া আমাৰ গাঁৱৰে চলি মই এটা চলি পাইছোঁ হেল্থত চাকৰি কৰা আৰু মই তাক ভাল পাওঁ মই কোনটোৰ লগত বিয়া হোৱা ঠিক হ'ব শুন টকা পইচা নহ'লে আজিকালি আকৌ কাম নাই টকা পইচা থকা মানুহ পইচা বিয়া হৈ গুচি যা আচলতে শুনা টকা পইচাটো ডাঙৰ বস্তু নহয় জীৱনত সঁচা ভাল পোৱাটোৱে ডাঙৰ বস্তু বাদ দিয়ে আজিকালি টকা পইচা নহ'লে আকৌ কাম নাই তোৰ মনে যিটো কয় সেইটোৱে কৰনি আমি যাং দে বাই বাই হেল্ল' হেল্ল' আজিৰ পৰা তুমি মোক ফোন মেছেজ নকৰিবা আজিৰ পৰা তোমাৰ আৰু মোৰ মাজত একো নাই গুড বাই কি হ'ল মানে হ'ল কি হ'ব লগা একো নাই মই যিটো কৈছোঁ সেইটোৱে তুমি মোক ফোন মেছেজ নকৰিবা অ'কে গুড বাই তোমাক এতিয়াই লগ পালোঁ তোমাৰ ঘৰৰ পৰা জাষ্ট আহিলোঁ হয় নেকি মই ঘৰত যাবাই খুজিছিলোঁ তুমিতো জানাই তোমাক মই 6 মাহ আগৰ পৰা চাই থৈ দিছিলোঁ গতিকে তোমাৰ নাম মই হাৰ্টত ধুনীয়াকৈ লিখি থৈ দিছোঁ ৰিয়েলি চা চুমা এটা খাওঁ হ'ব দে এতিয়া খাব নালাগে বিয়াৰ পাছত কিমান খাত দেখা পাম নহয় ঠিক আছে তোমাৰ ইচ্ছা হ'ব দে এতিয়া যাওঁ ব'লা শুক্লেশ্বৰ মন্দিৰৰ পৰা আহোঁ উঠা ব'লা ল'ৰাটোৰ লাইফ বৰবাদ কৰি তই বহুত ভুল কাম কৰিছ গম পাইছনে এটা চাকৰিৰ লোভত এটা ল'ৰাৰ জীৱন ধ্বংস কৰিব লাজ নাপালি তই তোক ফাল্টু বুলি মই আগতে গম পাইছোঁ আৰু তাক আচলতে মই কথাটো কৈছোঁৱে তহঁতৰ লগত কথা বকি থাকিবলৈ মোৰ সময় নাই কিয়ে বাপা হৰকান্ত কি হৈছে তোৰ ইমান ট্ৰেজেডি ভাল পোৱা নালাগে দেই কি হৈছে কি মানে নকপিদে কৰিছে ভাই না কাজিয়া আছে না কিবা আছে ডাইৰেক্ট ব্ৰেকআপ দিছি ভাই তোক আগতে কৈছিলোঁ না তোৰ আপি এটাৰ কাৰণে পঢ়া লাইফ বৰবাদ নকৰিবি এতিয়া পাৰি না যিটো তাই গেল না গুচি চাকৰি কৰা ল'ৰা পাই দে এনেকৈ পঢ়ি থাক এতে ঐ ভাই তই ঠিক কথা কৈছে তোৰ কথা নিকিনি যে মই পঢ়া লাইফটো মই ধ্বংস কৰিলোঁ তই একদম ঠিক কথা কৈছিলি ভাই আপি ছোৱালীক বিশ্বাস কৰাটো বেয়া কথা ভাই শুন এগলা আপিত টেনশ্যন লৈ লাভ নাই আজি পাগলা দিয়া বাৰত খানা আছে বল আপিত টেনশ্যন লৈ লাভ নাই বল এইবিলাক বাদ দিয়া আজি তামাম এনজয় কৰিম বাদ দি তো ভাইয়াত বহুত দিনৰ মূৰত ভিডিঅ' বনালোঁ এটা কেনেবা হৈছে নাজানো আৰু যদি চাই পেলাই ভাল লাগিল গোটেইখিনি কৈ দিব আৰু ক'বতো নালাগে কিজানি আৰু আমাৰ লগত আজি বহুতকেইটা চেনেলেই আছে স্মাইলি নাচাম আছে MT ক্ৰিয়েশ্যন আছে মুন আখতাৰ বোলা চেনেল এটা আছে আৰু তই যিয়ে নহওক কলিয়াৰ ভাই ভনী ইয়াত এই আমাৰ এই নাম্বাৰটো মুন আখতাৰ মানে ইয়াৰ এটা ধুনীয়া চেনেল আছে ধুনীয়া ভিডিঅ' বনায় মানে চেনেলৰ নামে যাৰ পৰিচয় মুন আখতাৰ চ' প্লিজ চবে ছাবস্ক্ৰাইব কৰি ল'বি চেনেলটো ডেছক্ৰিপশ্যনত লিংক দিয়া আছে কিবা কওক চেনেল বেলেগ ক'ব লগা একো নাই ভিডিঅ'টো কৰি ভাল লাগিলে আৰু এইখিনি সুবিধাৰ কাৰণে ভাল লাগিল সেইখিনি ধন্যবাদ থেংক ইউ ছ' মাছ ডিম্পুদা ময়ো তাৰমানে ক'লোঁ আৰু বহুত দিনৰ মূৰত এটা কৰিছিলোঁ বেলেগ এটা চেনেলত কিন্তু ছেকেণ্ডবাৰ কৰিলোঁ ফালি দিছোঁ তামাম ভিডিঅ'টো চাব চালাকেতো আৰু মোৰো চেনেল আছে দুটা এটা নহয় দুটা আছে এটা ডিম্পু বৰুৱা এটা ডিম্পুজ ব্লগ চাব আৰু না কি আৰু মা কছম মাইণ্ড ব্লয়িং এক্টিং কৰিছে আৰু 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 বৰ্তমান আমাৰ লগত অসমৰ নহয় এটা নেশ্যনেল লেভেলৰ ইউটিউবাৰো আছে চিৰাজ খান বুলি আছে চেনেলটো বাইকাৰ্ছ কৈ দিব কিবা এটা এতিয়া মই আহিছিলোঁ ডিম্পুদা তাতে ফুৰিবৰ কাৰণে এতিয়া অহাৰ পিছত আমাৰ এটা পিকনিকত আহিব লগা হৈ গ'ল আৰু মই পিকনিকটো মই ক'বলৈ বিচাৰিছোঁ যে এক্সিডেণ্টেল পিকনিক কিন্তু কিছুমান এক্সিডেণ্ট ভালৰ কাৰণে হয় বহুত ভাল মানুহ লগ পালোঁ
আৰু আশা কৰিছোঁ চবে এনেকৈ আগবাঢ়ি যাওঁ চবকে আৰু উই কেন মেক আছাম ফিল প্ৰাউড অফ আছ আৰু চেনেলটো ছাবস্ক্ৰাইব লাইক কৰি দিব নিশ্চয় আৰু মোৰতো কৰিব পাৰিলে দাদাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বঢ়িয়া বঢ়িয়া ব্লগছ বনাই তো ফানি ক্লাব আছামটোৰ 1 লাখ ছাবস্ক্ৰাইবাৰ হ'ল গতিকে আমি গোটেইকেইটা মিলি কিনে এটা পাৰ্টিও কৰিছোঁ আৰু এনজয় অলপ বাকী ইমানেই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰিব বাই বাই